ইমান ধুনীয়া আমকেইটা নহয়। গছজোপা মই ৰুইছিলোঁ বুলিহে ঐ লমা লমাই লাগিছে হেৰো, মোৰ নিজৰে মুখ লাগিব। আমাৰ এওঁ একো খবৰেই নাই, আজিলৈকে গছজোপা ৰুই পাইছে নাই। খোৱা টাইমত আকৌ কি দেখিবা, হেৰা আচাৰ অলপ দিয়াচোন, ভাল লাগিছে খাবলৈ। অ' মা কি কৰিছা? আম কাটিছাচোন। মই যে আম খাই ইমান ভাল পাওঁ নহয়, আৰু ইমান ভাল পাওঁ। ৰচোন শুনো, এতিয়া আমবোৰ কলি হৈ আছে নহয়, এতিয়া আচাৰ থ'বলৈহে ভাল। গছজোপাত আম ঢেৰ লাগিছে বুজিছ, দেখিছ নাই এইটো কিমান লাগিছে। দুদিনমানৰ পিছত খাব পৰা হ'ব হা। তেতিয়া খাবি দে শুন, জলকীয়া নিদিয়াকৈ এবৈয়াম আচাৰ বনাম নহয় তহঁতলৈ। এবৈয়াম বনালে কিটো হ'ব মা, মই আমৰ আচাৰ খাই ইমান ভাল পাওঁ। 3 বৈয়াম বনাবা না মা। তহঁতি ৰাত আচাৰ কি কৰিছানো? আইতা মায়ে আমৰ আচাৰ বনাইছে। পাতুকণটোক বিচাৰি ফুৰিছে ধনৰ মাক, দোকানলৈ যায় বোলে। এই মানুহটোক অথনিয়ে ভাত পানী খুৱাই দোকানলৈ পঠাই আহিলোঁ, বোলো দোকানলৈ সোনকালে যাওক, নহ'লে আহিবই হ'ব। কি এতিয়ালৈ যোৱাই নাই নে? তই জানোৱেচোন সি অলপ লেহেম বুলি। যা তই গ'লেহে কিজানি যায়। মা এই দুটানে এটা বাকী আছে হ'ব পাৰে, কাটি মেলি ৰ'দতে দি দিব নহ'লে, চাওঁগেচোন কি হৈছে। তই সপাই মাৰৰ ওচৰত আম কটা চাই আছিলি। আইতা আপুনি ইমান ধুনীয়াকৈ আম কাটিছেনে? আইতা এচকল খাওঁনে, মাক নক'ব আকৌ। দেউতা আমাৰ দোকানত আংকুলচি পাইছে নাই? মোলৈ তুমি দুডাল লৈ আহিবা না, আৰু চকলেটো লৈ আহিবা আকৌ। কৰিছনি আমাৰ দোকানত কিবা টিভিহে দেখি, আংকুলচি পা চকলেট নেপায় নহয়। নহ'ব মোক আনি দিবই লাগিব, নহ'ব মোক আনি দিবই লাগিব। মানুহটোৱে দোকানলৈ নগৈ কি কৰিছে হয়, আহিবই হ'বচোন। আজিৰ পৰা 2টাৰ পৰা বন্ধ বুলি কোৱা নাই জানো? ধনৰ মাক ৰ'বাচোন, ছোৱালীকেইজনী দেখা নাই জানো? এই সিহঁতৰ কথা শুনি থাকিলে এতিয়া ঘৰ নচলে নহয়। আহচোন, কেলে কান্দিছ? দেউতা লৈ আহিব আহ। দেউতা মোলৈ লৈ আনিবা আকৌ দেই। হ'ব দে, মই যাওঁ এতিয়া, দেৰিয়ে হ'ব নহ'লে। আচাৰৰ বটল দেখি ইমান খাওঁ লাগিছে। খাম এতিয়া ৰ। কোনো নাই বাপেকে। ৰন তই আচাৰখিনি ওচৰত কি কৰিছ হয়? মানে চোৱাচোন আচাৰটো কোনে পেলালে? পৰি আছিলে, মই তোমাক ওলাই আহি দেখিছোঁ আচাৰটো পৰি আছে। মই বোলো ভাবিলোঁ মা আৰু আইতা ইমান কষ্ট কৰি আচাৰ বনাইছে, মই বোলো তুলি থওঁ। মোৰ জানটো তুলিব নালাগে, পৰাখিনি পৰিলে আৰু। তোৰ নিচিনা যদি ধন আৰু মোৰো হ'লহেঁতেন ঐ। মই দূৰৰ পৰা চাইহে আছিলোঁ, সি খাই আছিলে মা, মিছা কথা কৈছে সি। তই দূৰৰ পৰা সি খাই থকা দেখিলি হা? বটলটো যে পৰি আছিল তই দেখা নাছিলি? ভাল কাম এটাতো কৰিব নোৱাৰোৱে, লোকে ভাল কাম কৰিলেও দেখি নাপাওঁ হা? ধন্দা তেনেকৈ নকবি আকৌ তই, হাতত লাগি থকাবোৰ কি চিলেকি নেখামি? তুলিবও নোৱাৰ, মোৰ বদনাম দিবলৈ আকৌ। ৰন ব'ল, হাতখন ভালকৈ ধুৱাই দিওঁগৈ, নহ'লে পুৰিব নহয়। ব'ল। দেখিছেনে ৰাইজসকল আমাৰ ৰণৰ কাণ্ড? এদিন নহয় এদিন মই তাক ধৰা পেলামেই। বাৰু যে কি নহওক, আপোনালোকে যদি পিছলৈ আমাৰ নতুন চেনেলটো চাই থাকিব বিচাৰে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট আৰু বেল আইকনটো হ'লে টিপিবলৈ নেপাহৰিব দেই। তেতিয়াহে আমাৰ সকলোকে আপোনালোকে পোনপ্ৰথমতে দেখিবলৈ পাব।